মই আহিছোঁ মাহঁতৰ ঘৰত। ৰাতিপুৱা শুই উঠি মনটো ইমান বেয়া লাগি গ'ল। আহোঁতে ভাবিছিলোঁ কি মাৰ লগত অকণমান গাঁৱৰ পিনে ফুৰিব ওলাই যাম, কিন্তু বৰষুণ যাক দেখি ইমান বেয়া লাগিল মনটো। বৰষুণ যাক চাই বহি থাকোঁতে মায়ে নিলে বাচনখিনি ধুবলৈ। মই গৈছোঁ যেতিয়া মাক আৰু অকলে কাম কৰিব দিম নে, ময়ো ক'লোঁ মাৰ লগত বাচন ধুব। মোক বোলে মায়ে যে নাৰিকল দিয়া পিঠা খুৱাব, সেইকাৰণে মায়ে এটা নাৰিকল কাটিলে। ময়ো আৰু গাটো ধুই পেলাই মাৰ লগত অকণমান পাকঘৰত গ'লোঁ। মায়ে পিঠা বনালে, এইবিলাক জোন পিঠা বনালে, ময়ো চাহ বনালোঁ। আৰু ছোৱালীজনীও ৰুটি বেলি আছে। এয়া চাহ হোৱাই নাই, মায়ে বনাই আছে, বহুত বনালে পিঠা। আৰু আমিও মানে পেট ভৰাই খাব লাগিব আজি। মাৰ হাতৰ বনোৱা পিঠা বহুত টেষ্টি, এই খাব ওলাইছোঁ আমি চাহ। নিজে যিয়ে নবনাওঁ কিয় মায়ে বনোৱা বস্তুবিলাকৰহে মোৰ বহুত সোৱাদ লাগে, বহুত ভাল পাওঁ মায়ে বনালে, বহুত ভাল লাগে। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক, বাই বাই।